হেল্ল' এভৰিৱান, মই অইণ্টি মিনি ব্লগ আপোনালোকক চাম। যিহেতু আজি মঙলবাৰ দিন মই হনুমান মন্দিৰ যাব ওলাইছোঁ। এইটো হ'ল আমাৰ ৰাস্তা, এইটো শিৱ মন্দিৰ হৈ গ'ল। আহি যিহেতু পাই গ'লোঁ হনুমান মন্দিৰ, সেই চাকি জ্বলালোঁ। মই চাকি জ্বলাই ইয়াতে সেৱা কৰিব আহিলোঁ। হনুমান মন্দিৰৰ পৰিৱেশ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। তাৰপৰা হনুমান মন্দিৰৰ পৰা মই ঘৰলৈ যাব ওলাব লৈছোঁ। তাৰপৰা ৰাস্তাত আহোঁতে গণেশ বাবাক দেখি পালোঁ। আপোনাক দেখাব চেষ্টা কৰিলোঁ। তাৰপৰা ঘৰত আহি চাহ খাব লৈছোঁ। যিহেতু ৰাতিপুৱা একো খাদ্য নাছিলোঁ। এইপিনে মায়ে বনাইছিলে পানী পিঠা আৰু এইপিনে লাল চাহ, যিহেতু মই খাইছোঁ।